Hi guys, welcome to Rima's Garden. আজি মই গাৰ্ডেনৰ বাৰান্দাৰ এটা কৰ্নাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াত চাকুলেণ্ট আছে, হভাৰথিয়া আছে, কেকটাছ আছে, এল'ভেৰাৰ বেলেগ ভেৰাইটিবোৰ আছে আৰু পটকেইটা বহুত দিন কালাৰ কৰিব লগা হৈ আছিল। মই আজি 4 দিনমান আগতে কেইটামান কালাৰ কৰিলোঁ, গোটেইখিনি কৰা হোৱাই নাই, বহুত টাইম লাগিব। আৰু এনেকৈ মই পাথৰত লিখি থৈছোঁ বি হেপ্পী, তাৰপিছত ইম'জিবোৰ বনাই থৈছোঁ। এনেকৈ কেকটাছকেইটা আপোনালোকৰ লগত আগতেও শ্বেয়াৰ কৰিছোঁ, কিন্তু আজি মানে অকণমান বেলেগ কৰিছোঁ জেগাখিনি, সেইটো কাৰণে মাজত এয়া হোৱাইট পটকেইটাত বেলেগ বেলেগ প্লাণ্টছ আছে। স্নেক প্লাণ্টৰ বনচেলো আছে আৰু হাভাৰথিয়া আছে। আৰু এনেকৈ পাথৰবোৰ কালাৰ কৰি মই য'তেই এনেকৈ মানে সুবিধাজনক পাথৰ পাওঁ আনি লেডি বাৰ্ড হওক এনেকৈ কিবা এটা বনাই থৈ দিওঁ আৰু তেনেকৈ। তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এয়া মাটকা বিৰিয়ানীৰ মাটকাটো কালাৰ কৰি পেলাই প্লাণ্টছ লগাইছোঁ। মুঠতে মই একো বস্তুৱে পেলাই নিদিওঁ। কেনেকুৱা লাগিল জনাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই।